কি দেখা পাইছে কি সি এক্সিডেন্ট কৰি পলাইছিলে এনে দূৰটো কাৰ বুলি ভাবে কি কৰিছে একদম দুখ নাই দাদা এই ডাইৰেক্ট এই উল্টা সাইডৰ পৰা এই দোকানৰ পৰা মালকেইটা এইকেইটা মাল লৈছো লৈ পেলাই সেই তাৰ পৰা মই চাই আছো গাড়ী এটা আহি আছে এইফালে মই ভয়ৰেন তাৰ পৰা হৰেন দি আহি আছো সি একদম ডাইৰেক্ট স্পীডত সোমাই দিলে এতিয়া মই গাড়ীটো ৰখাব কোনে সোমাই দিছে এইফালে ইয়াত সেইটো সাইডত গৈ আছে স্পীডত এতিয়া মই চাক ইমান সেই স্পীডত গৈছে ময়ো আহি আছো বজাৰত দাম দোকান লৈ পেলাই মাল বচাব লাগে তুমি কিয় মাৰিছা কিয় পলাইছিলে মালকেইটা লৈ যাব মাৰিছা নাই আপুনি চাইছে না মই মালকেইটা দোকান তাপা ধৰি কিনে এই দোকানত গৈছে মালকেইটা থৈ নাই এক্সিডেন্ট কৰি পলাইছিলে কিয় দাদা মই পলোৱা নাই মই পলোৱা নাই ওই ধৰটা বাচ্চা আমার ইনো গাড়ি কই লাগছে ফাউন্ড তো এডি আরামে নেটু কৰি খাও মালকেইটা যদি লৈ যায় মই এইটো দোকানত তোৰ মাল লৈছো এই বাছাৰ বুলি কই তাতে আছে দোকানটো তাত মালকেইটা থৈ আহিবলৈ থবলৈ গৈছো ইহঁতে তাৰ পৰা মাৰি মাৰি আনি আছে মোক কিমান মাৰিছে মোৰ কিন্তু দোষ নাই একো দোষ নাই নামটো কি নাম কি মফিদুল ইসলাম গড়গড় ধুনীয়া বেটি ইয়াত কি কাপোৰ দোকান দিয় মই কাপোৰ দোকান কৰো বজাৰত এতিয়া মালকেইটা লৈ আহি আছো হৰেন দি আহি আছো উল্টা সাইডৰ পৰা সি ডাইৰেক্ট উমাই দিলে মোৰ আগৰ পৰা মই গাড়ীটো ৰখাব পাৰিম তুমি বাজা দৌৰ দিলা কেলে কি আছে তো পলাইছিলে কি মই মালকেইটা তৈ আহিবলৈ কৈছো মানুহ এই যে মানুহ